মেট্ৰিকৰ ৰিজাল্ট নৰ্মেল ডেলিভাৰী আছিল 30 তাৰিখ, কিন্তু আজি চিজাৰিং কৰি দিলে যে কেছটো কি? বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। ছ'চিয়েল মিডিয়াত বিগত এসপ্তাহ ধৰি জোনমণিৰ মৃত্যু কাণ্ডক লৈ সৰ্বজনতাৰ সকলোৱে ফেচবুক পোষ্ট, জোনমণিৰ ন্যায় দাবী। এক প্ৰকাৰে সামাজিক মাধ্যমত প্ৰতিবাদ জোৰোৱাৰ উঠিছে। জোনমণিৰ মৃত্যু সাধাৰণ দুৰ্ঘটনা হ'বই নোৱাৰে, দাবী কৰিছে বিভিন্ন পক্ষ। জোনমণিৰ মৃত্যুৰ আঁৰত লখিমপুৰ নকল সোণ ব্যৱসায়, জাল নোট চক্ৰ আৰু আৰক্ষী গাড়ী চালক গৰাকী বিস্ফোৰক অডিঅ' ক্লিপত 15 তাৰিখে জোনমণিক ৰাভাক ৰডেৰে কোবাই মাৰি পেলোৱা হ'ল আৰু তাৰ পূৰ্বে নগাঁৱত 3 পাক ঘূৰোৱা হৈছিল বুলি মন্তব্য আছিল। জোনমণি ৰাভাৰ মৃত্যু এতিয়া ৰহস্যজনৰ মাজলৈ সোমাই গৈছে। প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসৰ মতে এয়া সাধাৰণ দুৰ্ঘটনা নাছিল, কিন্তু সকলোবোৰৰ পাছতো জেৰাটো দূৰৈৰ কথা, সাধাৰণ সোধা-পোছাও হোৱা নাই। লীনা দলেক শাস্তিৰ নামত পুৰস্কৃতহে কৰা হ'ল, দায়িত্ব দিয়া হ'ল হাইলাকান্দি SP। সমাজৰ প্ৰতিটো স্তৰৰ লোকৰ আৰু সাধাৰণ জনতাৰ জোনমণি ৰাভাৰ মৃত্যু দুৰ্ঘটনাত লাগি থকা এই সময়তে চেবাই দিলে ছাৰপ্ৰাইজ। মেট্ৰিকৰ ৰিজাল্ট নৰ্মেল ডেলিভাৰী আছিল 30 তাৰিখ, কিন্তু আজি চিজাৰিং কৰি দিলে যে কেছটো কি? এজনে লিখিছে, কালিৰ এখন ফটো ভাইৰেল হ'ল। আজি বাপেকে 30 মে'ত দিবলগীয়া ৰিজাল্ট আগতীয়াকৈ দি দিলে। এতিয়া ৰাইজ ৰিজাল্টৰ লগত ব্যস্ত থাকক। আৰু এজনে লিখিছে, ৰাইজ যদি মিঠাই খোৱা হ'ল তেন্তে তলৰ ভিডিঅ'টো চাব। মাত্ৰ 30টা বসন্ত দেখা এগৰাকী মৰমীয়াল সাহসী আৰক্ষী বিষয়া আছিল আমাৰ অসমৰ। ভাৱে ৰডেৰে কোবাই পিঠিৰ ৰাজা বুকুৰ কামিহাড় ভাঙি দিয়া হৈছিল। মাতৃৰ অভিযোগ মতে বৰ কষ্টত চাগে মৃত্যুক সাবটিলে জোনমণি ৰাভাই। বন্ধুসকল, ভিডিঅ'টো কেনে পালে? যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব।